নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে হাঁপানি বা এজমা বা এলাৰ্জি ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে এই ৰোগ মানৱ দেহৰ শ্বাসনলী আৰু হাঁওফাঁওৰ এক প্ৰকাৰৰ ৰোগ। এই ৰোগ শ্বাসনলী এলাৰ্জিজনিত কাৰণতো হ'ব পাৰে। শ্বাসনলীৰ মিউকাছ গ্ৰন্থিৰ পৰা ৰস নিঃসৰণ হয়। ইয়াৰ ফলত আমাৰ উশাহ নিশাহ লোৱাত বাধাপ্ৰাপ্ত হয়। ইয়াকে আমি হাঁপানি বা এজমা বুলি কওঁ। এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে জানো আহক। উশাহ নিশাহ লোৱাত কষ্ট হোৱা, বছৰ বছৰ ধৰি কাহ ভাল নোহোৱা, কাহ হ'লে কফ ওলাবলৈ মন নকৰা, বুকুৰ ভিতৰত ঘেৰঘেৰণিৰ শব্দ হোৱা, বুকুত কিবা এটা লাগি থকা যেন অনুভৱ হোৱা। হাঁপানি ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। কেঁচা হালধিৰ ৰস 1 চামুচ ল'ব, ৰচুন 3 ফুটা পিচি ল'ব, আদা 10 গ্ৰাম পিচি ল'ব, গাখীৰ 1 গিলাচ ল'ব। গোটেইকেইটা মিহলি কৰি গৰম কৰি কুহুমীয়া হ'লে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব লাগে। এই ঔষধটো 30 দিন ব্যৱহাৰ কৰিলে সুফল পাব। বগা বাহকৰ পাত 15খন ল'ব, কলীয়া তুলসী পাতৰ ৰস 2 চামুচ ল'ব, জালুক 5টা পিচি ল'ব, জ্যেষ্ঠ মধু মিহি কৰি কাটি ল'ব 10 গ্ৰাম, পিপলি এটা পিচি ল'ব আৰু লেটাগুটি এটা পিচি ল'ব। এই গোটেইকেইটা মিহলি কৰি 1 গিলাচ পানীত 5 মিনিট গৰম কৰি ঠাণ্ডা হ'লে তাত মৌজোল 4 চামুচ মিহলি কৰি ল'ব। প্ৰতিদিনে এই ঔষধটো 5 চামুচকৈ ৰাতিপুৱা গধূলি খালী পেটত খাব লাগে, 2 টাইম। এই ঔষধটো একেৰাহে 30 দিন ব্যৱহাৰ কৰিলে সুফল পাব। 3 নম্বৰটো হৈছে ডালচেনি পাউডাৰ 1 চামুচ ল'ব, গুড় 1 চামুচ ল'ব, গৰম পানী 1 গিলাচ ল'ব। এই গোটেইকেইটা সামগ্ৰী মিহলি কৰি ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছত এই ঔষধটো খাব লাগে। এই ঔষধটো 3 মাহ ব্যৱহাৰ কৰিলে হাঁপানি ৰোগ ভাল হোৱাৰ উপৰিও এলাৰ্জি ৰোগৰ পৰা মুক্তি পাব। বাছি খাব লগাবিলাক হৈছে দৈ, বিজলুৱা বস্তু, মাদক দ্ৰব্য, ধূমপান আদি খাব নালাগে। শৰীৰত ঠাণ্ডা লগাব নালাগে। ধূলি ধোঁৱাৰ পৰা আঁতৰত থাকিব লাগে। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ফেচবুকত চাই থকাসকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।